এই মোবাইল অৰ্ডাৰটো অৰ্ডাৰ দি আছে এই জোৰটো মানে কিবা কোৱা দেখুন থানা লালাইব ইমান ভিডিও বানাই নাই সব মানুষ চেনা যাবো ইয়ার কোন কোন ভাঙাইছে ভাই বিটু মোর মোথারলে মাসে বার ইচ্ছার করলাম কি জামা থাকবার সাথে এই লাইক কোথাও ফুটান নেই আনি মামুন কিছু ঠিক আছে এই বিধি হেজাটা দিবি আল্লাহ রে প্ৰতিবেদন মই জাষ্ট 5 মিনিট আগত হাউচত লে কৰাৰ পিছতহে মই পাইছোঁ ইয়াৰ হাতী আছে না ঘোঁৰা আছে ইয়াত ঘৰিয়াল আছে না কি আছে মই দেখা পোৱা নাই ইয়াত কি লিখিছে কবিতা লিখিছে না ইতিহাস লিখিছে না ইয়াত কিবা মানে বেলেগ এটা কিবা ইয়াত লিখিছে এইটো মই অধ্যয়ন নকৰাকৈ খুলি নোচোৱাকৈ মই এতিয়া ইয়াৰ ভিতৰত কি আছে একো ক'ব নোৱাৰিম গতিকে এতিয়া প্ৰতিবেদন দাখিল কৰা মানে কি এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ অপিনিয়নহে মন্ত্ৰী গোটৰ এটা অপিনিয়নহে এইটো বিল নহয় এইটো আইন নহয় তেওঁলোকে নিজৰ দৃষ্টিভংগী নিজৰ প্ৰতিবেদন দাখিলহে কৰিছে এইটো দাখিল কৰা মানে কি ST দিয়া হ'ল বুলিতো নুবুজায় ST দিয়াৰ কাৰণে এটা মানে তাত ব্যৱস্থা কৰা হৈছে বুলিতো নহয় ইয়াত ST দিব নালাগে বুলিওতো লিখা থাকিব পাৰে নহয় জানো বা ST দিলেও কাক কেনেকৈ দিব কোনটো গতত দিব কেনেকৈ মানে ইয়াত মানে ব্যৱস্থা কৰিব ইয়াৰখিনি এটা ফৰ্মুলা থাকিবতো পাৰে গতিকে এতিয়া মন্ত্ৰী গোটৰ কি ইয়াৰ প্ৰতিবেদনত কি লিখা আছে লিখা নাই ডিটেইলছভাৱে আগত আমি পঢ়িব লাগিব ইয়াৰ পিছতহে আমি আমাৰ ক'ব লগাখিনি কথাটো ডিটেইলছভাৱে আমি ক'ব পাৰিম হয় ইতিমধ্যে কোকৰাঝাৰত বৰ সেই অভাৱনীয় পৰিস্থিতিটো সৃষ্টি হ'ল সেই গোটেই প্ৰক্ৰিয়াটো সন্দৰ্ভত কোনোবাই মিছলিডিং কৰিছে বুলি আপোনালোকে অভিযোগ কৰে নেকি এটা চিটুৱেশ্যন এৰাই চলে তৃতীয় পক্ষ চতুৰ্থ পক্ষ সোমাই যোৱাটো স্বাভাৱিক অসমৰ মানুহবিলাকে চবে জানে যে এই ST দাবী কৰাৰ সপক্ষে বিপক্ষে মাত মাথা এতিয়া গোটেই অসমত এই ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হৈ আছে এটা মানে বহু ধৰণৰ পৰিস্থিতি ইয়াত সৃষ্টি হ'ব পাৰে আৰু এই পৰিস্থিতিৰ সুযোগ লৈ পেলাই কিছুমান সমাজৰ অশান্তি তেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা শক্তিবিলাকে মাজত এজন দুজন তেনেকাকৈ সোমাই এনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগে এইটো কৰিব লাগে সেইটো নকৰিব লাগে নানান ধৰণৰ এইবিলাক মূল মন্ত্ৰ দি আমাৰ আচল যিবিলাক আন্দোলনকাৰী ৰাইজ বা ল'ৰা ছোৱালী আছে ইহঁতক বিপদে পৰিচালিত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰা সুযোগ লোৱাটো স্বাভাৱিক এই ধৰণৰ যে মানে নাথাকিব সেইটো মই ক'ব বিচৰা নাই তেনেকুৱা ধৰণৰো কোনোবা থাকিব পাৰে সেইটো নৈ কৰিব নোৱাৰোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান আপুনি কি আহ্বান জনাব তেওঁলোকক শান্তিপূৰ্ণভাৱে অৱস্থান কৰিব আন্দোলন প্ৰতিবাদ গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে হ'ব লাগে ৰাজহুৱা সম্পত্তি ধ্বংস কৰি ভাঙি চিঙি তেনেকুৱা ধৰণৰ